1992 চন জিতুলদাৰ গানৰ সুৰে অসমীয়াৰ হৃদয়ত গভীৰভাৱে প্ৰভাৱিত হৈ থকাৰ সময়তে কোনেও ভবা নাছিল সুৰৰ জগতখনত আকৌ এটা নতুন ধাৰাৰ সূচনা হ'ব। দীঘল কেঁকুৰা চুলিৰে লাহেকৈ দেহাটিক এবাৰ লগ পোৱাৰ হেঁপাহ জনতাৰ হৃদয়ত জাগ্ৰত হ'বলৈ ধৰিলে। এয়াই আৰম্ভণি। অনামিকা, মায়া, সোণেৰে সজোৱা পজা, পাখি এই গানবোৰে দিনক দিনে জনসমাজত এক আলোড়নৰ সৃষ্টি কৰিবলৈ ধৰিলে। মুঠতে এক ধুমুহাৰ সৃষ্টি কৰি সংগীতৰ মহাজাগতিক পৰিক্ৰমাৰে অসমীয়াৰ প্ৰাণৰ হিয়াৰ আমঠু হৈ পৰিল তেওঁ জুবিন গাৰ্গ। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, ইংৰাজী 2025 বৰ্ষটো অসমবাসীৰ বাবে এক অভিশপ্ত বৰ্ষ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে কেইবাগৰাকী আপোন শিল্পীৰো দেহাৱসান ঘটে। আমি এই চেগতে তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। হাকু এক্টিং এণ্ড ডান্স একাডেমী সোণাৰী চাপৰিৰ নশিকাৰু শিক্ষাৰ্থীসকলৰ দ্বাৰা আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা পৰিচালক গোপমণি গগৈৰ দ্বাৰা অভিনয় আৰু অসমীয়া চলচ্চিত্ৰৰ নৃত্য পৰিচালক তথা সুদক্ষ নৃত্যশিল্পী উত্তৰ পূবৰ প্ৰথমজন মাইকেল জেকচন খ্যাত ছানীৰাজ হাজৰিকাৰ দ্বাৰা নৃত্য পৰিচালনাৰে জুবিনদাৰ স্মৃতিত তেওঁৰ 1992 বৰ্ষৰ পৰা 2025 বৰ্ষলৈকে সাংগীতিক জীৱন পৰিক্ৰমাক সামৰি এটি অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে আগবাঢ়িছোঁ। নাম অন্তহীন যাত্ৰা। অনাকাংক্ষিত ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি এয়া হাকু এক্টিং এণ্ড ডান্স একাডেমী সোণাৰী চাপৰিৰ দ্বাৰা পৰিৱেশন কৰিবলৈ ওলাইছোঁ অনুষ্ঠান অন্তহীন যাত্ৰা। এই অন্তহীন যাত্ৰাত সংগীত পৰিচালনা কৰিছে বিষ্ণু চুতীয়াই। আজি বহুত দেৰি হ'ল। ঐ ছোৱালীহঁত, তহঁতি যে এনেকে বহি আছ, কিবা চিন্তা কৰিলি নে নাই? চিন্তা? কি চিন্তা? ইছ ৰাম, প্ৰগ্ৰেমৰ কাৰণে মাত্ৰ 2 নে 3 দিনে আছে। কি গানত নাচে একো ডিচাইডে কৰি পোৱা নাই। মই কিন্তু গান এটা ভাবিছোঁ, ভাল হ'বনে নহ'ব জানো। তোৰ কিন্তু ভালেই আছে, বাকী কিজনী একো গুৰুত্বই নাই। আৰে কি হ'ল তহঁতৰ, ইমান টেনশ্যনত আছ যে? টেনশ্যন নহ'বনো কিয়? 2 দিন নে 3 দিনহে আছে মাত্ৰ প্ৰগ্ৰামৰ কাৰণে। কি গানত নাচিম একো ডিচাইডে কৰিব পৰা নাই। আৰে তহঁতে নাজানা নেকি, নতুনকৈ যে গায়ক এজন ওলাইছে, চুলিটো যে দীঘল, নামটো বা কি আছিলে? গানটো কিন্তু অনামিকা। অনামিকা? অনামিকা। দোকানে প্ৰহৰে পিকনিকে চিকনিকে অকল এইটো গানকে বজাই আছে। তেনেহ'লে ব'ল আমি এইটো গানতে প্ৰেক্টিচ কৰোঁ। ব'ল ৰিহাৰ্চেল নহ'লে আৰম্ভ কৰি দিওঁ। ব'ল 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 ব'ল। Dance Academy.
প্ৰতীক্ষা অ প্ৰতীক্ষা কি হ'ল তোৰ কান্দি আছ যে সি আহিব বুলি ৰৈ থাকোঁতে থাকোঁতে মোৰ চকু বিষায় বুকু বিষায় কিন্তু সি আজিও নাহিল চকু বিষাই বুকু বিষাই হে এটা আকৌ কি বেমাৰ প্ৰিয়াংশী অ প্ৰিয়াংশী জ্যোতিকা তহঁতি অকলে আছ নে অকলে কি হ'ল প্ৰতীক্ষাৰ কিবা এটা হৈছে প্ৰতীক্ষাৰ কিবা এটা হৈছে? কি হৈছে নাজানো তাই কোনোবা আহিব বুলি ৰৈ থাকোঁতে থাকোঁতে হেনো তাৰ চকু বিষাই তাৰ বুকু বিষাই চকু বিষাই বুকু বিষাই কি হৈছে শুনচোন শুন প্ৰতীক্ষা অ প্ৰতীক্ষা তই কেলে কান্দিছ অ বুজিলো তাৰ মানে যে এদিনাখন তহঁতৰ কলা দগীটো নিলে সেইকাৰণে তই কান্দি আছ ন ঐ তাক দগী বুলি নকবি মই বহুত বেয়া পাওঁ তহঁতি কি জান মই তাক কিমান মৰম কৰোঁ সি নোহোৱাৰ দিনৰ পৰাই মই বাটলৈ চাই থাকোঁ কিন্তু সি হ'ব নকওঁ বাৰু তই এনেকৈ বাট চাই চাই ৰৈ পিনে থাকিলে আমাৰ 12 বাজিব অ হ'ব দে আছো না তোৰ দগীজনী এনে আহিব তই এনেদৰে ৰৈ বিনাই থাকিলে আমাৰ প্ৰগ্ৰাম কৰাই নহ'ব স্মাইল আজি কিন্তু প্ৰেক্টিছ কৰি বৰ ভাল লাগিলে দেই কি কথা হতি সঁচাকৈ বৰ ভাল লাগিলে প্ৰিয়াংশিবা আমি যদি সদায় এনেদৰে প্ৰেক্টিছ কৰি থাকোঁ নহয় তেতিয়া আমাক কোনো ৰখাব নোৱাৰে তই ঠিক কৈছ দে চটাপেকে ঐ প্ৰণামিকা কি বানাই জপিয়াই আছ কিবা এটা গ'ল নি তোৰ আৰে নে পাগলী হলি পাগলী নহয় এটা ভাল খবৰ আছে সাংঘাতিক খবৰ কি সাংঘাতিক খবৰ মই তহঁতক কোৱাহে নাছিলো পাহৰি যোৱাৰ কাৰণে এনেও সদায় মই তহঁতক ভাল খবৰবোৰ দি থাকিব লাগে এবাৰ মই দিব লাগিব শুন তেনেহ'লে এবাৰ 10-11-12 জানুৱাৰীত দয়ং ফেষ্টিভেলত আমাক ইনভাইট কৰিছে তহঁতি জানই নহয় সেইকাৰণেতো 12 তাৰিখে আমাক স্পেচিয়েলি মাতিছে তাত পাৰফৰ্ম কৰিবলৈ এইটোতো বৰ ভাল খবৰ তেনেহ'লে এইবাৰো হাকু এক্টিং এণ্ড ডেন্স একাডেমি 1 নম্বৰতেই ৰাখিব লাগিব ডেফিনেটলি হাকু এক্টিং এণ্ড ডেন্স একাডেমি লং লাইফ বাকীবোৰ হ'ল পিছে কি গানত নাচিম বুলি ভাবিছ মই কিন্তু এবাৰ ভাল গান এটা ডিচাইড কৰি থৈছো কি ভাল গান মৰমে কি ৰক কৰিম ৰক তাৰ মানে ৰক এলবামৰ গান তই যে মোক যে শুনাইছিলি একজেক্টলি বুজিছো ৰক এলবামৰ গান মানে জুবিন গাৰ্গৰ টিপ টিপ গানটো নহয় জানো সেইটোৱে বল সকলোৱে জানোৱে যেতিয়া আমি ৰিহাৰ্চেল আৰম্ভ কৰি দিব লাগে বল টেক ইউৰ পজিশ্যন
তই এনেকৈ হঠাৎ নিৰ্বাল হৈ গলি যে কি হ'ল তোৰ কচোন ক আৰে নকওঁ কিয় বুকুতে অকলে এৰি থৈ ক'তেনো থাকা গৈ তুমি হিয়াৰে কোণতে অশ্ৰু বাগৰে এতিয়া নীৰৱ হৈ তুমি জ্বলি জ্বলি জীৱন পুৰি পুৰি সপোন এতিয়াহে ধাৰকে বোলে সাবুতি চকু মেলা মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা চকু মেলা মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোক লোৱা শেষ বুলিলেই শেষ নহয় আকৌ আৰম্ভ হয় এক নতুন অধ্যায় ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও কৈছিল শিল্পী মই তিনিও কালৰ অতীতৰ বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ সুন্দৰৰ পূজাৰী সেই সুৰৰ ৰজা উভতি নহাৰ বাটেৰে গৈ নোহোৱা হ'ল মহাসাগৰৰ বুকুত মহাভাৰতৰ নৱ অধ্যায়ৰ সূচনা কৰি নোহোৱা হোৱা
এই বেদনা প্ৰতিজন অসমীয়াই বুকুত কঢ়িয়াই লৈ চলিব মৃত্যু। এই মহান শিল্পী তুমি কোৱাৰ দৰে শীঘ্ৰ যদি আবিৰ্ভাৱ আপোনটো আত্মা আৰু অপুরন্ত হেতাহারে বাচ্চান আপকি নতুনের হব হোসেন। ধন্যবাদ। মায়াবনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোনো তুমি যেমন শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নাই মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সপনো বহু যুগৰে নাচো জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা।